हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले আজি बहुत दिनर मूरत मैं भिडिओ এটা आरम्भ करिसु बहुत दिन मैं भिडिओ दिया नासिलु किछुमान असुविधार कारणे आरु आजि पा कन्टिन्यू भिडिओ दिम बुली आहिसु आरु उलियाइसु भिडिओটো करिबले सो सकलोरे मोर भिडिओবোৰ চাব आरु जी सकल नतुन হয় তেওঁলোকে प्लिज मोर चेनेलটো सबस्क्राइब करिब आरु मोर भिडिओবোৰ शेयर करिब आरु আজি মই এফালে যাম গতিকে কোত যাম আপোনালোকে চাই থাকিব आरु भिडिओটো হেখলৈকে চাব आरु लाइक शेयर करिব आरु एफाले मैं टुपला टापली बांधि ओलाइसु जाबले आरु मैं आहिसु खुरीहतर घरले आमार ओसररे आरु या सब खुरी बागिचाखन माने ते इमाने धुनियाके फुलबुर करि थैसे भाबिलो आपनालोकको अकमान देखाओ गुटे फुलबुर इमान धुनियाके करिसे बहुत फुल आछे ते ओसर आरु एफाले आमार नानिओ बहि आछे तेको अकमान देखाइ दिलु गतिके चाइ जाब भिडिओটো गतिके एतिया घर आहि पाइ गलुहि आरु एजनी रिहाना हतर घरले आहिसु मैं आरु मैं माने कथाखिनि কৈ आसिलु किन्तु मैं साउन्डটো अतৰাই दिलु कारण मो माने भिडिओটো करि थाकोते किबा লাগি গৈছে কি হৈছে কি কাৰণে হৈছে এটো प्रॉब्लम नाजानु हे कारणे मैं साउन्डটো अतৰাই दिलु आरु एया আজি केले आहिसु एटा विशेष कामत आहिसु की करिबले आहिसु आपनालोके चाइ যাব गम पाइ যাব हेखत आरु एया रिहानायো বৰ ভাল পাইছে মই গহা দেখি आरु আমি जिति কৈ आसिलु किन्तु माने मोर भिडिओটো जे लागि धरिले एकाने माने साउन्डটো निदिलु आरु गतिके चाइ যাব मइनो আজি की बनाबले की करिबले आहिसु एया सब पुरा सामग्री आमी टेबुলত उलियाइ लैसु एखिनि লৈ আহিसु মই आरु एबिलाक खुरी আছে কিছুমান आरु एया माहिरे पुरा काम কৰি আছে এটো ৰিহানাৰ ভাই হয়নে ইও মোৰ লগত কেক বনোৱাত আজি হেল্প কৰিব আমি তে এখানে সবে বনাম আৰু এয়া শৰবত আহি গল এতিয়া আমি শৰবত খাই লওঁ খুৰী এয়া শৰবত দিলে আৰু শৰবত খাই আমি পুৰা কামত লাগিম আৰু এয়া আহিয়ে মই কামত লাগি গলো মানে মই আজি আহিছো আইসিং কেক বনাবলে আৰু খুৰী মই আমি এনেকে কেবাজনীও শিকিছিলো কিন্তু মই বনুৱাই নাছিলো ঘৰত আহি মানে মোৰ বস্তুখিনি অৰ্ডাৰ দি থৈছো আহি পোৱাহি নাই আৰু খুৰীৰ ওচৰত যেহেতু সব বস্তু আছে সেই কাৰণে মই আজি ইহঁতৰ ঘৰতে বনাবলে আহিলো খুৰীৰ ওচৰত আৰু এয়া মই বনাই আছো কিন্তু সাউন্ডটো হে একে প্ৰবলেমটো কাৰণে মই দিয়া নাই আৰু এতিয়া ভাত চাত খাই আজৰি হলো মানে টাইমো হল সেইকাৰণে ভাতটো খাই ললো আৰু আপোনাক দেখাব নহলে আৰু এয়া সব আমাৰ খুৰীয়ে পুৰা কেকটো হৈ গল এটো আৰু এয়া আমাৰ কেক বনি আছে এইফালে পুৰা ক্ৰীম সানি আছে মই অলপ কৰিলো এতিয়া তেওঁক দিছো কৰিবলৈ এয়া হাতে চাতে একদম লগাই লৈছো ক্ৰীম লেটি আৰু মোৰ ফাৰ্ষ্ট বনাইছো কেনেকুৱা হয় কেনেকৈ ডিজাইন দিওঁ এয়া পুৰা কাম চলি আছে দেই আমাৰ কেকৰ এটা কি হয় এইটো নাজানো আৰু ফাৰ্ষ্ট বনাইছো কি ৰূপ লয় দেখাম বাৰু আপোনাক কেনেকুৱা ডিজাইন দিওঁ কি দিওঁ ভালে হ'ব বাৰু নিজে তাকে এতিয়া মিলাই লওঁ আৰু ভালকৈ ডিজাইনটো বনাই লওঁ তাৰপিছত দেখাই আছোঁ আৰু এয়া চাওক আমি কেকটো অকণমান দেৰি আইচত থৈ দিছোঁ আৰু যিবিলাক এইবোৰ মানে কাটি থোৱা লেয়াৰবোৰ ক্ৰীম লগাই খাইছে এইটো মাহী এয়া মাহীয়ে পুৰা খাইছে ভাল লাগিছে নে খাই টেষ্টি হৈছে মাহী কেনেকুৱা হৈছে কৈ দিয়া আহা মই ইয়াত আহি কোৱা মাহীয়ে ব্লগৰ পালনতে এটা লাষ্ট আপুনি কওক টেষ্টি পাইছা সেয়া আগলৈ আৰু পাৰিম তেওঁ সেইদিনা বনালে তেওঁ একদম পাৰফেক্ট বনাইছে পাৰফেক্ট নহয় খালি এতিয়া মোৰটো কি হয়গৈ আৰু অলপ কিবা কিবি হৈছে বাৰু লাহে লাহে পাৰিম ভালকৈ আৰু আজিতো ফাৰ্ষ্ট বনাইছোঁ আমাৰ ৰিহানাই ৰাইজক তুমি এডোখৰ দিলে মাৰিব ভালকৈ দিব লাগিব হয়নে ঠিক আছে তেন্তে এয়া আমি খাই লওঁ আৰু দেখাই আছোঁ ভালকৈ আৰু এয়া চাওক গোটেই টেবুলৰ অৱস্থা তেওঁ আধা চফা কৰিলেই এইবিলাক গোটেই ক্ৰীম চিম আৰু এইটো চাওক মোৰ কেকটো আৰু এয়া ৰিহানাহঁতে গোটেই ক্ৰীম লৈ হুলস্থুল ঘৰ লেতেৰা কৰিছে এইটো এটা মাহী চাওক ক্ৰীম খাইছে দেখিছে আৰু এইটো আমাৰ কেক ধুনীয়া লাগিছে ন আৰু এয়া হৈছে আমি য'ত কেক শিকিবলৈ গৈছিলোঁ তাত এয়া খুৰীহঁতে চবে কাম কৰি আছে মই অকণমান ভিডিঅ' তুলি থলোঁ
আৰু এয়া আমাৰ কেকৰ কাম আৰম্ভ হৈ গ'ল। তাত আমি 5টা ফ্লেভাৰৰ কেক শিকিলোঁ আৰু বহুত ধুনীয়াকৈ শিকালে মেমে আৰু বহুতেই ভাল লাগিলে। সেয়া আমি এনেকৈ কৰিলোঁ, এনেই অলপকৈ আপোনালোকক দেখুৱাইছোঁ। আৰু কেককেইটাও বহুত ধুনীয়া লাগিলে, খায়ো ভাল লাগিলে। আমাক এটা এটা দি পঠিয়াইছিলে চবকে। সেয়া আমি শিকিলোঁ গোটেইকেইজনীয়ে আৰু সেইকাৰণে মই অকণমান ভিডিঅ' কৰি থ'লোঁ, আপোনালোকক দেখাইছোঁ। আৰু কোনোবাই যদি এনেকৈ ইচ্ছা কৰে শিকিব পাৰে, বহুত ভাল হয়। গতিকে এয়া হৈছে আমাৰ 5টা কেক। গোটেইকেইটা দেখুৱাই দিছোঁ আপোনালোকক, কেনেকুৱা লাগিলে জনাব। আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো। আৰু নতুন কোনোবাই যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৱে ক'ব কেনেকুৱা লাগিলে মোৰ কেককেইটা। আৰু মোৰ মাতটো অলপ ভাঙি আছে, মানে কালি মই কেক বনাই আহি অৱস্থা বেয়া, পূৰা চৰ্দি হ'ল। চ' সেইকাৰণে মাতটো ভাঙি আছে অলপ।